প্ৰকৃতিয়ে দিয়া উপহাৰসমূহৰ ভিতৰত এনে কিছুমান উপহাৰ আছে যিবোৰে প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে আমাৰ শৰীৰৰ বাবে যথেষ্ট উপযোগী হয়। উদাহৰণস্বৰূপে শেৱালি ফুল। বতৰৰ পৰিৱৰ্তনৰ লগে লগে ভাইৰাছৰ সংক্ৰমণত হোৱা জ্বৰ, কাহ, চৰ্দি এই ৰোগসমূহ শেৱালি ফুলে নিয়ন্ত্ৰণ কৰে। আজিকালি বৃদ্ধৰ পৰা যুৱক-যুৱতীলৈকে বাত বিষৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। এই শেৱালি ফুলৰ পাতৰ পৰা তৈয়াৰ কৰা তেল যদি আমি বিষ হোৱা ঠাইত লগাওঁ, ই বিষ দূৰ কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই খুবেই ভাল কাৰণ চুগাৰৰ মাত্ৰা কমাই দিয়ে। যিবিলাক ব্যক্তিৰ ব্লাড প্ৰেছাৰ বেছি হৈ থাকে তেওঁলোকৰ বাবেও ই খুবেই ভাল। লিভাৰজনিত বেমাৰৰ বাবেও শেৱালি ফুল উপকাৰী। চুলিৰ বিভিন্ন সমস্যা যেনে চুলি সৰা, চুলি পকি যোৱা, চুলি গুৰিবোৰ দুৰ্বল হৈ যোৱা এনে সমস্যাত যদি শেৱালি ফুলৰ গুটি পিহি চুলিত লগাওঁ, ই আমাৰ চুলিৰ সমস্যাসমূহ দূৰ কৰে। শেৱালি ফুলৰ গোন্ধই আমাৰ মানসিক চাপ নিয়ন্ত্ৰণ কৰে, যাক এৰোমা থেৰাপি বুলিও কোৱা হয়। শেৱালি ফুলৰ পাতৰ ৰসে তেজ পৰিশোধন কৰে, হজম শক্তি বঢ়ায়। পেলুৰ সমস্যাৰ বাবেও ই উপকাৰী। যিসকল ব্যক্তিৰ ব্লাড প্ৰেছাৰ কমি থাকে তেওঁলোকে কম পৰিমাণে সেৱন কৰিব। গৰ্ভৱতী মহিলা আৰু শিশুসকলে কম পৰিমাণে খাব পাৰিব।